উদ্দেশ্যটো হ'ল যে ইয়াত শিক্ষা গুণগতভাৱে উন্নত হ'ব লাগে আৰু সেই হিচাপে মানে উপহাৰ দিয়া হয় চৰকাৰ যে এই স্কুলবিলাকৰ গুণোৎসৱৰ ক্ষেত্ৰত দেখা গৈছে যে গুণগত মানদণ্ড ভাল হৈছে, শিক্ষা দীক্ষা ভাল হৈছে, মেনেজমেণ্ট ভাল হৈছে, তাত মানে চৰকাৰে গ্ৰাণ্ট দিছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে। এইবাৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ বেছিকৈ চোৱা হোৱা নাই, চাইছে গুণগতভাৱে কেনেকৈ উন্নত হৈছে। যিটো LP স্কুলত মই আহিছোঁ আজি বড়োবাজাৰ ব্লকৰ ভেটাপাৰা ভেটা গাঁও, এইটো খুব বিজনেছ চহৰৰ লগতে লাগি থকা এটা প্ৰাথমিক বিদ্যালয়। ইয়াৰ যিটো অৱস্থা খুব মানে ভাল অৱস্থা হৈ থকা নাই, প্ৰায় আজি 19জনমান ছাত্ৰ ইয়াত মানে আহিছে বুলি কৈছে। এটেণ্ডেঞ্চ ঠিকে থাকে চলি আছে, কিন্তু যিটো এটা শিক্ষাগত বা গুণগত মানদণ্ড সেইটো ইমান হোৱা নাই, ভাল হোৱা নাই। দেখি পেলাই যিটো দেখিছোঁ ইয়াত উন্নত কৰিব লগা বহুতখিনি আছে। উদ্দেশ্য এইটোৱে যে আমি যিবিলাক স্কুল আজি মানে শিক্ষাৰ ক্ষেত্ৰত ভাল কাম কৰিব পৰা নাই, এইটো স্কুলবিলাক উন্নত কৰিব লাগে। আৰু য'ত মানে ছাত্ৰ ছাত্ৰী নাই, কিবা নাই, এনৰলমেণ্ট নাই, এইবিলাকতো এমেলগমেশ্যন প্ৰচেছবিলাক চলিয়েই আছে। কিন্তু যিটো স্কুল চলি আছে ভাল শিক্ষা দিব লাগে, আৰু প্ৰাথমিক বিদ্যালয়ত এনেকুৱা চলিত নহ'ব। ইয়াৰ পৰা বহুতখিনি উন্নত মানে মানৰ এটা শিক্ষা দীক্ষা দিয়াটো আমি বিচাৰোঁ। এই লাহে লাহে অসমত পৰিৱৰ্তন হৈছে, চেঞ্জ হৈছে, মানে চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৃষ্ট হৈছে বহুত ঠাই, কিন্তু দুই এটা ঠাই আছে বা হয়তো আমি লোকেলিও মানে কমিউনিটি পাৰ্টিচিপেশ্যনবিলাকেও অলপমান কম হয়তো বা, আৰু কিন্তু বা স্কুল লাগে বুলি আছে। মানে যিবিলাক মানে কিছুমান এৰিয়াত এনেকুৱা হৈছে যে অৰ্থনৈতিকভাৱে পৰিয়াল উন্নত হ'ল, শক্তিশালী হ'ল, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক লোকেলত নপঢ়ায়, আৰু যিবিলাক আৰ্থিকভাৱে মানে খুব জুৰুলা আৰু অৱস্থা মানে খুব বেয়া, যিবিলাক বাহিৰত যাব নোৱাৰে, তেওঁলোকে ইয়াত আছে। তাৰ ল'ৰা ছোৱালীবিলাকক যত্ন লোৱাৰ ক্ষেত্ৰত গাৰ্জেনৰ পৰাই হওক বা শিক্ষকসকলৰ পৰাও যথেষ্ট হোৱা নাই। এইবিলাক উন্নত কৰিবৰ কাৰণে গুণোৎসৱটো কৰিছে যেতিয়া মই গোটেই ৰিপৰ্টটো দি দিম। তাৰমানে বাইদেউ শিকাব লাগিব, আমিও শিকাব লাগিব, মইতো শিকাব, মানে একেলগে শিকালেহে স্কুলখন ভাল হ'ব। আৰু ইফালে ৰাইজৰো ছাপৰ্ট লাগে, মাক বাপেকৰো ছাপৰ্ট লাগে, অভিভাৱকৰ। প্ৰথম হ'ল টিচাৰ, ছেকেণ্ড হ'ল ল'ৰা ছোৱালী, থাৰ্ডত হ'ল মাক দেউতাক, আৰু ফ'ৰ্থটো হ'ল ৰাইজেও কৰিব লাগিব। হেল্প কৰিলে, সহায় কৰিলেহে স্কুলখন ভাল হ'ব। আৰু মাক বাপেকৰ গাৰ্জেনৰ মানে গুৰুত্বটো বেছি দিব লাগে, যে ল'ৰা ছোৱালী স্কুলত কি পঢ়িছে, পঢ়া নাই, সেইটো গুৰুত্ব দিব লাগিব, বা বাইদেউ কি দিছে, দিয়া নাই, সেইটো শিক্ষাটো দিব লাগে। গাৰ্জেন মিটিং কৰে নে নাই? কৰে, কৰিও মাতিলেও নাহে গাৰ্জেনবিলাকে। বছৰত মানে মইতো 2-3বাৰমান 4বাৰমান মাতিলেও নাহে গাৰ্জেনবিলাকে। 21জন, 2জন। সেইটো হ'ল টিচাৰৰো দুখ হ'ব আৰু গাৰ্জেনৰো দুখ হ'ব। ল'ৰা ছোৱালীও নাহে, ল'ৰা ছোৱালীক মানে টাইম টু টাইম পঠালে বা ল'ৰা ছোৱালী কি বস্তু সেইটো দায়িত্ব গুৰুত্ব দিলে ল'ৰা ছোৱালী ভাল হ'ল হয়, কিন্তু গুৰুত্ব নাই। আজি আহে কালি নাই ল'ৰা ছোৱালীবিলাক নাহে। আজিও ফোন কৰি মাতিছোঁ, 21জন। আজিও ল'ৰা ছোৱালী ফোন কৰি মাতিছোঁ, যোৱাকালিও মাতিছোঁ যে গুণোৎসৱ, আৰু কৈ আছোঁ যে সোনকালে আহা গুণোৎসৱ। কোনোবা বোলে নানীৰ বাৰী, কোনোবা বোলে দাদীৰ বাৰী, কোনোবা বোলে পিচিৰ বাৰী গৈ আছে। কালিও মই সেই কি কয় বৰপেটাত গৈছিল কৰিম নামৰ ল'ৰাটো, তাৰ মায়েকক ফোন কৰি গৈছোঁ কি ল'ৰাটো গুণোৎসৱ সোনকালে লৈ আহা। পিছত যোৱাকালি আহিছে। আৰু শুভম নামৰ ল'ৰাটো নাহে, মই ফোন কৰি আছোঁ নাহে। আৰু ইফালে হ'ল কি কয় হিমানী আছিল মামাকৰ ঘৰত, ফোন কৰি কৈ 2 দিন হ'ল, 2 দিনৰ পিছত সেইদিনাখনেই আহিল। মানে বেছিভাগ মানে ল'ৰা ছোৱালীবিলাক মানে ক্ষতি কৰে। ময়ো ফোন কৰি থাকোঁ, মাতিলোঁ, এই মাতাৰ কাৰণে এইখিনি। আৰু মই ঘৰে ঘৰে যাই কালেকশ্যন কৰোঁ ল'ৰা ছোৱালী।